সো বন্ধুসকল ফাইনালি আহি গলো আপোনালোকৰ মাজলৈ নতুন এটা ধামাকাদাৰ ভিডিঅ' লৈ আৰু এই পৃথিৱীত এনেকুৱা ধৰণৰ অদ্ভুত প্ৰেমিক প্ৰেমিকা আছে আপোনালোকেও দেখাৰ পিছত হেৰান হৈ যায়গা মানে প্ৰেম সকলোৱে কৰে কিন্তু হিহঁতৰ প্ৰেম কাহিনীটো অকমান মানে বেলেগতকৈ বেলেগ ধৰণৰ মানে প্ৰেম এৰি গুচি যোৱাকৈ মোক বাৰী গুচি যাবাগৈ তেতিয়াহে মোৰ হৃদয়ে হৰক ঢুকি পাবগৈ। আৰে তোৰ হৃদয়খন কেনেকৈ হৰক ঢুকি পাবগে চেনাই মাৰিলে তোৰ হৃদয়খন নহয় তইহে হৰকলৈ পাবাগৈ আৰে এইজনী কেনেকুৱা ধৰণৰ প্ৰেমিকা চালা এইজনী কি কম এনেকৈ কান্দি থাকিলে ন তোৰ চেনাইও ক'ব মানে চল A few moments later. নাতি পুতলাৰে কইনা দৰা খেলা নহয় ভাল পোৱা নকৰিবা জানি বুজি মোকে তুমি আৰে মানে এইবোৰক কি বুলি ক'ম স্বয়ং প্ৰেমৰ ৰজা ভগৱান শ্ৰীকৃষ্ণইও ভাবিছে চাগে অসমত কেনেকুৱা অদ্ভুত অদ্ভুত ধৰণৰ প্ৰেমিক প্ৰেমিকা ওলালেও মানে কি আচৰিত ধৰণৰ মানে প্ৰেমিকা মানে প্ৰেমৰ নামত চালা সিহঁতে অভিনয় কৰি কৰি ছ'চিয়েল মিডিয়া ইউটিউবত ভাইৰেল কৰি দিছে আৰু প্ৰেমৰ নামৰ কিতাপখন সিহঁতে বদনাম কৰি দিছে कौन है ये लोग? চেনাইতি এৰি গুচি যোৱাকৈ মোক বাৰী গুচি যাব আৰু এনেকৈ মানে দিনক দিনে অভিনয় কৰি থাকিলে মানে চেনাই নামাৰে আচলতে কোনে তোক মাৰিব এইজনীক চালা সঁচাকৈ দেই অলভদ্ৰ A few moments later. মই তোমাৰ হৈৰ কথা নকবি তাত নকওঁ দিয়া মোৰ ধৰণা অভিমান আবে এইটো দেখোন পুৰুষ হ'ব তেনেকৈ মই বিচাৰো যেনেকৈ হে ভগৱান সিহঁতে ইমানেই যদি স্ত্ৰীলিংগ হৈ জন্ম ল'ব বিচাৰিছিলে আপুনি কিয় পুলিংগ হৈ এই পৃথিৱীত সিহঁতক মেলি দিলে চালা সিহঁতে গোটেই মহাভাৰত ৰামায়ণখন উল্টা কৰি দিছে এবাৰ কলি যুগত কৃষ্ণই ৰাধা হ'ব ৰাধাই কৃষ্ণ হ'ব আৰু কেইদিনমানৰ পাছত আমাৰ অসমখনকো সিহঁতে উল্টা কৰি দিব মানে ভগৱান আপোনাৰ ওচৰত মই এতিয়াই প্ৰাৰ্থনা কৰিছোঁ পুনৰ সিহঁতক এবাৰ স্ত্ৰীলিংগ হিচাপে এই পৃথিৱীত জন্ম দিয়া নহ'লে সিহঁতে গোটেই পৃথিৱীৰ নকৰা কাণ্ডবোৰ কৰিয়ে থাকিব নাই এইবোৰক মই মানে বৰদাস্ত কৰিব আচলতে নোৱাৰোঁ বাহ 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 বেটাই দেখোন কলেজলৈ গৈছে নি নাই কাৰোবাৰ মাতাত সেন্দুৰ লগাবলৈ গৈছে বহুত হিম্মত वाला लड़का है इसके लिए तो एक तालियां बनता है वाह वाह চালা তহঁতক বেচেৰাই মাক বাপেকে যেনেকুৱা হ'লেও মানে কিবা কৰিলেও পঢ়িবলৈ দিছে ভাল মানুহ হ'বলৈ চেষ্টা কৰা উপায় বুলি पढ़ाई लिखाई में ध्यान लगाओ आईएएस बनो और देश को संभालो চব কৰি দিছে কিন্তু সিহঁতে কি কৰিছে কলেজত গৈ পিনি বিয়াই পাতি ল'লে দুদিনমান চিনাকি হৈ ভাল পায় মানে মা দেউতা কোন জন্মই দিছিলে খতম बाय बाय टाटा गुड बाय गया A few moments later. আৰু কোনা কথা লেভেল তোৰ গাৰ্লফ্ৰেণ্ড হাতে সেক্সি ফটো তোৰ ফেলে তই ফোন কৰি মাত ল ৰাইটে মাত কৈছিনো ফোন কৰি মাত আৰে ভাই বাছ সেক্সিৰ ফটোখনে দিলে তাৰ পৰা কি হ'ল বাছ ফ্ৰেণ্ডহে হয় তোৰ গাৰ্লফ্ৰেণ্ড হাতে সেক্সি ফটো তোৰ ফেলে গাৰ্লফ্ৰেণ্ড হাতে সেক্সি ফটো তোৰ ফেলে তই ফোন কৰি মাত ল ৰাইটে মাত কৈছিনো কৈছ ন আজিকালি ইমান সেক্সি তই ইমান সেক্সি হৈছ ন আজিকালি ইমান সেক্সি समझ रहे हो? আৰে ভাই কিয় বুজি পোৱা নাই বাছ সেক্সিৰ ফটোখনে ফ্ৰেণ্ডলৈ পঠিয়াইছে আৰে ভাই ভালটোতো তোমাকে পায় ন কিন্তু চেনিটোহে বেলেগৰ লগত খায় কিন্তু ইমান চেনি খালে সোনকালে চুগাৰ হৈ যাব মজা আয়া কেলে কবি সেইবোৰ কেলা কি মিছা কথা তই একেলা মোক কেলা গুড নাইট দিয় ন সন্ধিয়া সময়ত মানে প্ৰেম ভাল পোৱা বস্তুটো অকণমান মানে বেলেগ ধৰণৰ বাবুৱে বাবে ৰাতিত ভিডিঅ' কল কৰি চাম আৰু কিন্তু মাইনাই সন্ধিয়াতে গুড নাইট দিয়ে চ' বন্ধুসকল আজিলৈকে ভিডিঅ' ইমানেই আৰু ভিডিঅ'টো চাই যদি আপোনালোকে
ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব যদি বেয়া পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত সকলোকে লগ